শান্তিৰস্তু শিৱ শান্তু পাছত শান্তিৰস্তু শিৱ শান্তু ইষ্টমিষ্ট গুড মৰ্ণিং। আজি আহিলোঁ কাম কৰিবলৈ শিৱ মন্দিৰৰ আৰু কালি শিৱ পূজা। আজি গোটেইবোৰ মিলি এতিয়া কামত লাগি গ'লোঁ। গোটেইবোৰ এতিয়া কাম কৰি আছে। এতিয়া কালি মহাশিৱৰাত্ৰি, কোনোবাই বাঁহ কাটিছে, কোনোবাই তম্বু টনাই আছে। এতিয়া গোটেইবোৰ কামত লাগি গৈছে। এইটো কালি মহাশিৱৰাত্ৰি আছে, নাম মতা হৈছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কালি কি হয়। আজি এতিয়া প্ৰথমতে চাইনা বন্ধা কান্দি আছে গোটেইবোৰ মিলি। এতিয়া চাইনা বন্ধা হোৱাৰ পিছত আকৌ কৰিব বেলেগ বেলেগ কাম। এয়া গোটেইবোৰ কামত লাগি আছে। এয়া তম্বু টনাই আছে। কোনোবাই দেখোন গ'ল। আজি মই আহিলোঁ নামঘৰলৈ। সেইটো পূজা কৰিম। এতিয়া যাব লাগিব শিৱ মন্দিৰ, যিহেতু আছে শিৱ মহাশিৱৰাত্ৰি। এতিয়া মই পূজা কৰি যাওঁ। এতিয়া ধিটিঙে কোবাবৰ দবা। এতিয়া মই পূজা কৰা হৈ গ'ল। এতিয়া ধিটিঙে কোবাই আছে, ওলাইছে। এয়া চাওঁ। লৈ গৈ আছোঁ। না দুই এষাৰমান ক আমাৰতো নয়ন বেলপাত লৈছে। লাজুকা আমাৰ লাজ কৰিছে। লাজুকা লাজুকা বেলপাত লৈ এতিয়া নয়ন মই বেলপাত নিবলৈ আহিছিলোঁ। এইটো শিৱ পূজাত বেলপাতে মেইন লাগি পূজা কৰিবলৈ। বেলপাত, ৰঙা ফুল, এইখন কাচি লৈছিলোঁ বেলপাত পাৰিবলৈ। এতিয়া নয়ন আৰু মই গৈ আছোঁ মন্দিৰলৈ। এয়া ফুল লৈ এতিয়া মন্দিৰত যাই দেখুৱাই চাই ৰাখিব শেষলৈকে ভিতৰত। এয়াতো মন্দিৰ আমাৰ আহি পালোঁ। এইবোৰ কাম কৰি পূজা কৰিছে আৰু বাহিৰত বহুত মানুহ আছে। আমাৰ এইটো এটা বাইদেউ। এতিয়া মানুহবোৰে চাকি বন্তি জ্বলোৱা হৈছে। এইবিলাক বহুতবোৰ মানুহ আহিছে। এতিয়া সিহঁতৰ পূজা কৰা হৈ গ'ল। এইপিনে মই এইপিনে আমাৰ ৰাতি নাম আছে। এইবোৰ আমাৰ পূজা কৰা ঠাই মন্দিৰৰ ভিতৰত। এইটো আমাৰ শিৱ মন্দিৰ। এতিয়া পূজা আৰম্ভ কৰিব লাগিব, যিহেতু আজি এইবাৰ দিনতে পূজা আৰম্ভ কৰিম। এতিয়া বামুণ আহি গ'ল। এতিয়া পূজা আগবাঢ়িব লাগে।
এতিয়া পূজা কৰোঁ, চাই থাকক শেষলৈকে ভিডিঅ'টো। দেই ওম বেতালস্য পিশাচাস্য ৰাক্ষসাস্য হৰিশ্ৰূপ অস্মাৎ স্থানাত নিবৰ্তনাং যে চাইনে বিঘ্নকাৰকা বিনায়কা মহগ্ৰ যে চাইধ্যা সিদ্ধাৰ্থক বজ্ৰ চমন কম্পয় ময়া নিৰস্বাবিদিত প্ৰাজন্তু দি ফুলটো দি তাৰপিছত বুঢ়াঙিটো মাতি ধৰ ওম স্বস্তি ন ইন্দ্ৰ বৃদ্ধ সেৱা স্বস্তি ন বিশ্বদেৱা স্বস্তি ন চাক্ষ্য এৰিষ্টানামিং ওম স্বস্তি ওম স্বস্তি ওম স্বস্তি দে এইবাৰ ফুল দি ওম বিঘ্নেশ্বৰ ওম গণেশায় নমঃ দি এইবাৰ ৰঙা ফুল একোটালো ওম আকৃষ্ণৰ অৱসান অমৃত্যঞ্চ হিৰণ্যন সূৰ্যটোৰ ফালে চাই হ'ব আকৃষ্ণৰ অৱসান অমৃত্যঞ্চ হিৰণ্যন সবিতৰথন দেৱজাতি সুবৰ্ণিক পশ্যন হি সূৰ্য সহস্ৰাংশ ৰজৰাছে জগৎপতে অনুকম্পে মাং ভক্তং গৃহনাৰ্ঘং ভাৰত ৰহিণ্য চৈতন্য গায়ৰ নিচা ওম সূৰ্যায় নমঃ দি এইবাৰ বকং যদামহে সুগন্ধিং পুষ্টি বৰ্ধনং উৰ্বা ৰকমিপ বন্ধনাস্মিত যুগ্মীয় মহামত্যম শিৱায় নমঃ দি আৰু এইবাৰ ফুল এটা অম্বে অম্বিকে অম্বালিকে নমনয়া কৈশ্যন সচৈত্যক পুষ্টিবৰ কাম্পিনমখান দুৰ্গা দেব্যায় নমঃ দি শ্ৰী বগা ফুল্ল শ্ৰী সৰস্বতী লক্ষীশ্ব পত্না অহোৰাত্ৰে স্পাৰ্কে নক্ষত্ৰণী ৰূপমণ্ডিকং ব্যক্তং মৈখান সৰ্বলোক মহালক্ষ্য দেব্যায় নমঃ দি ওম ব্ৰাহ্মণ ব্ৰাহ্মণ ব্ৰহ্মবৰ্ষতি ৰাজন্য সুৰৈশ্য সুৰৈশ্য ব্যাধি ব্যাধি ধাৰম ব্ৰাহ্মণে নমঃ দি সনা পৃথিৱী নৌ ভৱাৰক্ষ নিবেশনী যস্মান সৰ্বস্ব পথাম পৃথিৱ দেব্যায় নমঃ দি দেধৰ সুৰচি ভূমিৰস্য তিথিৰচি বিশ্বধয়া বিশ্বস্ত ভুৱৰস্য ভক্তি মহিষী ওম হিৰণ্যগৰ্ভ সমৱৰ্তনাগ্নে পুতস্য জাত প্ৰতিৰেশ আচিত ওম দি তাতে দি তাৰপিছত ধানৰ নামত দি ধান ধান্য বাজে পইচা এটা দিয়া হৈছিলোঁ ধান্য মচি ধিমহি ধান ধিমহি মাং দৈত্য নাম দি তাতে দি তাৰপিছত কিবা ফটোৰ ওপৰত থকা কাপোৰখনত ধুবা চুবা চাহ পৰিবিত আঘাত উষ্মি নামত দায়নান ওম দি ওপৰত দি তাৰপিছত নাৰিকলটোৰ নামত দা পৰিণাৰ্য অফুলা অপুষ্প দাস্য পুষ্পিনী বৃহস্পতি প্ৰভুতাস্থান মৰুষ্য হস্য ওম দি তাৰে ওপৰত দি তাৰপিছত এইবাৰ এই নহয়ে নাৰিকলটোত যা পৰিণাৰ্য অফুলা অপুষ্প দাস্য পুষ্পিনী বৃহস্পতি প্ৰভুতাস্থান মৰুষ্য হস্য ওম দি ওপৰত দি তাৰপিছত এইবাৰ আমোৰ পাতখেন যে বৃক্ষেচু সপিঞ্জৰা নিৰগ্ৰভা বিলহিতা তেখাং সহস্ৰজন কস্মচি ওম দে সেই ওপৰত দি তাৰপিছত এইবাৰ এই সিন্দুৰখিনিৰ নামত সিন্দুৰিব শ্ৰাদ্ধমছে ঘটস্য জাত প্ৰতিৰেশ আচিত ওম দি তাৰপিছত গোটেই ঘৰটোৰ নামত দিব লাগে অবিঘ্নস্য কলস্য ভূতস্য জাত প্ৰতিৰেশ আচিত ওম ইত্যাদি ওম বিশ্বানিদেৱ সংবিধানী পৰা শুভ দৰ্ভদ্ৰম তন্নব শুভমিতি কাপৰ ওপৰত দুৰ্বা চন্দ্ৰ নিৰক্ষিতাম চন্দাত চন্দাত পুনন চাউল দি তৎসমৰ একলব্য যজ্ঞেশ্বৰ যজ্ঞ পুৰুষায় শ্ৰী নাৰায়ণায় নম এছ যি ঘৃতপদিব বৈষ্ণৱ সুবুজিত আচমনীয়াথং দলং ওম যজ্ঞেশ্বৰ যজ্ঞ পুৰুষায় শ্ৰী নাৰায়ণায় নম ভূৰ্ভুবস্য সাহা ইদং ভূৰ্ভুবস্য ওম ভুবস্যাহ ইদং ভুব তাতে যাবে ফুলটা গুছাও তাতে পুষ্পাঞ্জলি দিব লাগবে ওম ভূৰ্ভুবস্য সাহা ইদং ভূৰ্ভুবস্য ধস্মাত সাহা ইদং অগ্নি বৰুণাধ্যাম এই ভগৱানবিলাক তাতে ক'ৰবাত খগোৱা আহে নমৰে গৰমে নিজে একদম অগ্নি বৰুণাধ্যাম দে বৰুণাধ্যাম ওম আৰু ৰথ স্বতন্ন অগ্নে বোম ভৱতী পুৰুষপন্থী পুৰুষ পৰি এবাৰ ৰূপে পতং সহস্ৰেণ শান্তিৰস্তু শিৱ শান্তু পাছত শান্তিৰস্তু শিৱ শান্তু ইষ্টমিষ্ট জয় প্ৰভু হিত বাবা আৰু পাৰ্বতী মাতাৰ শ্ৰীচৰণ বন্দনা কৰি প্ৰভু সৎপ্ৰসাৰ
আর একবার হরিবল সুবা সুবাসা পরিচিত আগত অস্মি মানো যায় না তামোল পাঞ্জৰত পইচা এটা হয়তো জানি এৰি দিব পাৰিছেন দক্ষিণা এটা দিলেহে মোৰ কামত তোমাৰ কামত আহে শূন্য হয় কোনটো আছিল চাকল ভুল হ'ল চাওঁ তামোল পাণ জনা বিষ্ণুৰাম তৎসৱ সমৃদ্ধি ৰমধ্য শ্ৰী সূৰ্যকৈতা ফাল্গুনৰ মাসে কুম্ভ রাশিতে ভাস্করে শুক্র কৃষ্ণের পক্ষে ষষ্ঠী কৃষ্ণ কিন্তু মেঘাদিন ভারতকে পূজা সম্পূৰ্ণ হৈ গ'ল এতিয়া ছাগলী এৰা দিব আৰু সন্ধিয়া আছে ভাগৱত পাঠ ইংকে ল'বি না ইংকে ল'বি ইংকে ল'বি ইংকে দেখছা দেখছা না ইংকে ল'বি তাৰপিছত ইংকে নিজৰ মুখখন ইংকে দিবি ইংকে নমো নমো নারায়ণ প্রসন্ন হয়ে করে গরি অকমান এজন আপনার মহিমাকে আপনি ব্যক্ত করে জীবক করে পরিত্রাণ প্রাণ জীবক করে না জানো মহন না জানো বিসর্জন পূজা মন্ত্র না জানো গীতি এটাকে পরমেশ্ব দাসপ্রিয় চরণর মরগতে হারি হয়েছে না মরগতে হারি জয়ে শ্রী শ্রী শিবপ্রভু চরণ চিন্তা করে হরিবল 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 আর কবার হরিবল 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 কৃষ্ণ একদেৱ দোহাৰী কৃষ্ণ বিনে শ্রেষ্ঠ দেৱ বিনাহী সৃষ্টি স্থিতি অন্ত প্রভুর চরণ চিন্তা করে হরিব 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 আর হরিব 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 অপরাধ বিনাশন প্রযোজন নারায়ণ অপরাধ ক্ষমা করে মকরক্ষা করো মকরক্ষা করো নমো নমো নারায়ণ প্রসন্ন হরি কলিয়ক মায় নিজান আপনার মহিমাক আসনি ব্যাপত করে জীবক করো পরিত্রাণ জীবক করো পরিত্রাণ অসুর কেশব বিষ্ণু হরে সত্য জনার্দন হংস নারায়ণ মাধব বাসী মাধব শ্রীমতী স্থাপক কর্মে সর্ব কার্যশ্রু মাধব উপস্থিত বাপণ্ডৱ নেত্ৰীসকল আজিৰে ফাগুন মাহৰ চতুৰ্দশীৰ দিনা শিৱ প্ৰভুৰ চৰণত সেৱনৰ উদ্দেশ্যে অন্য বছৰৰ দৰে এই বছৰো iya kan Misna dengar ada di sana Yang dimenti. ini baru mau baru dah boleh Ani kene baru mau mari. Pani kene. madu malam
হ্যাঁ কোনটা করু
Thank you.